হিমন্ত বিশ্ব শৰ্মাই মোক কি কৈছে, ৰাইজ আপোনালোকে হালমা ফুৰা পইচাটো লৈ পেলাই খাব লাগে, এইটো ৰাইজৰে পইচা। মই পৰা পইচা লৈ পেলাই ৰাইজে খাব লাগে বুলি কৈছোঁ, সেইটো ৰাইজৰ পইচা। আপোনাৰটো ক'ৰ পইচা? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰটো ক'ৰ পইচা? ক'ৰ? মইতো ৰাইজৰ পইচা ৰাইজক খাব দিছে মই। আপোনাৰটো ক'ৰ পইচা? ক'ৰ পৰা চুৰ কৰি আনিছে? ক'ত লুকাই আছে? চুৰ কৰি পেলাই ক'ত ৰাখিছে ওই পইচাটো? মইতো ৰাইজৰ পইচা ৰাইজক খাব দিছোঁ, বাছ ৰাইজে খাব, ৰাইজৰ পইচা ৰাইজে খাব। আপোনাৰটো ক'ত পৰা আছে? ক'ত লুকাই আছে আপোনাৰ পইচাটো? চুৰ কৰা পইচাটো সেইকাৰণে সি ওলাব নোৱাৰে। কামবা চুৰ কৰা পইচা সেইকাৰণে ওলাব নোৱাৰে, ওলাইলেতো ধৰা খাব, সেইকাৰণে লুকাই পেলাই ৰাখিছে। মইতো ৰাইজৰ পইচা ৰাইজে খাব। আপোনাৰতো চুৰ কৰা পইচা ওলাব নোৱাৰে, ৰাখি থাকিবি। তো মোক ইমান মানে বদমাচি কথা কৈ আছে, মোক মানে লোৱাই নাযায়, কথা লোৱাই নাযায়। আৰু কিবা গাড়ী পামচাৰ হৈছে বোলে, কি গাড়ী পামচাৰ? গাড়ী পামচাৰ? কাৰ গাড়ী পামচাৰ হৈ চাবি? কাৰ গাড়ী পামচাৰ হৈ চাবি? এই যে কিমান দিন আছে, 7 তাৰিখত বাক্সা আৰু ওদালগুৰি, এইটো আগেৰ চাকাটা পামচাৰ হ'ব তাতে। 10 তাৰিখত তোমাৰ আপোনাৰ এই পিছৰ চাকাটা পামচাৰ হ'ব। 10 তাৰিখত আগেৰ চাকাটো 7 তাৰিখত পামচাৰ হ'ব, তাত 10 তাৰিখত পিছৰ চাকাটোত পামচাৰ হ'ব, দুটাও। কোনটো গাড়ী পামচাৰ কথা কৈছে আপুনি? কি কয়? আৰু মোক বোলে মানে লাফিকুলৰ হত্যাৰ নামত মোক মানে এৰেষ্ট কৰি পেলাই জেলত ভৰাব। আৰে আপুনি ইমান দিন কিয় বহি আছে? মইতো এতিয়াও আছে, আপুনি এৰেষ্ট কৰিলে হ'ল না। মই যদি লাফিকুলক হত্যা কৰাত মই জড়িত আছে, কিয় এনেই বহি আছে? এতিয়াতো বিজেপিৰ লগত নাই না। এতিয়া আপুনি যেনেবা আগত বিজেপিৰ লগত আছিল, আপুনি মোক বাচাই আছে যেনিবা, এতিয়াতো নাই। আপুনিতো এতিয়াই কৰিব পাৰে, কিয় কৰা নাই? কৰা নাই কিয়? সাহস আছে তাৰ। তাৰমানে লাফিকুলৰ হত্যাৰ গোটেই মূল নায়ক ঘটনাটো সি চব জানে, এইকাৰণে কৈ লৈছে। CBI দিয়ে আছে, CBI কোনে দিছে? আমিহে দিছে। CBI বাৰে CM ছাৰক ৰিকুৱেষ্ট কৰি পেলাই মই CBI ইনকুৱাৰী হ'ব লাগে বুলি কৈ দিছোঁ। এতিয়া আৰু মোক কিবা 2 মাহ লাগে বোলে। মোক এৰেষ্ট কৰিবৰ কাৰণে কিয় 2 মাহ লাগে? আজিও পাৰি, আপুনি এৰেষ্ট কৰক, আজিও পাৰিতো এৰেষ্ট কৰক। এইবিলাক নোহোৱা কথা কৈ পেলাই আমাৰ মাজত মানে গণ্ডগোল কৰিব বিচৰাটো ঠিক হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এইফালে দিছপুৰত যিটো দাদাগিৰি কৰি আছে কৰি থাকক, BTCত আপোনাৰ দাদাগিৰি নচলিব। চিধা কথা, BTCত নচলে। BTCত আমাৰ মুছলিম হওক, বড়োই হওক, বা বেংগলী হওক, বা গোৰ্খা হওক, বা যিমান জাতি জনগোষ্ঠী, আদিবাসী, কোচ, ৰাজবংশী, আমি বিৰাট ভালকৈ শান্তিকে আছে। আমাক শান্তিকে থাকিব দিয়ক, হুলস্থুল কৰিব নালাগে। এইবিলাক কমিউনেল শব্দবিলাক ব্যৱহাৰ কৰিব নালাগে। বহুত শান্তিকে থাকিম আমি। শান্তি থাকিলেহে জাগাত উন্নয়ন হয়, এইটো চবেই জানে সেইটো। আপুনি আহি পেলাই আমাৰ মানুহ একো পোৱা নাই, আমাৰতো খুন ৰে, আমাৰতো খুন। এইটোতো বিৰাট কমিউনেল ৱাৰ্ড। আমাৰ মানুহ একো পোৱা নাই, আমাৰ মানুহ একো সুবিধা পোৱা নাই। ইয়াত তোমাৰ মানুহ কোন আছে? ইয়াত আপোনাৰ মানুহটো সেইফালেহে আছে, গুৱাহাটী ফালেহে। ইয়াত আমাৰ BTC বাকী ৰাইজ, আমাৰ মানুহ কৈ পেলাই কিবা কৰিব বিচাৰিছে। এইটো কি শব্দ হ'ল? আমাৰ মানুহ মুঠতে খুব বেয়া। স্বতন্ত্ৰ মতো খুব ভালকৈ কৈছে, মুঠতে তাৰ মনোভাৱটো খুব বেয়া। ভিতৰত খুব বেয়া। মুঠতে মানে সুবিধা পালে মানে আমাক খাটি পেলাই খাব নিচিনা কিবা হৈ আছে।
এনেকুৱা মানুহ থাকি নেকি তো আজি দূৰ কথা ক'লে মোক মেকুৰী কৈছে মই যদি মেকুৰী হয় আপুনি বান্দৰ হয় বান্দৰটো ইয়াত একবাৰ এনেকুৱা জাপ মাৰি থাকে না কি কয় এইটো ফাটিটো এনেকুৱা এইটো তাৰহে মিলিছে মইতো মেকুৰীটো এই চন্দনে কিবা কৈছে আগত মই মেকুৰী নহয় আপুনি এনেকুৱা ক'ব নালাগে মই যদি মেকুৰী আপুনি কি হয় আপোনালোকতো একটা নাম থাকিব না সেইকাৰণে মই বান্দৰ বুলি কৈছোঁ এতিয়া নামবিলাক সদায় চেঞ্জ হৈ থাকিব পৰহি দিনাবা কি নাম দিয়ে মোক আৰু ময়ো নতুন নাম দিম তাক এনেকুৱা ময়ো যাই থাকিম মই তাৰ তলত থকা মানুহ নহয় মই আৰু পইচা মোৰ পইচা সব ৰাইজে খাব লাগে এইটো ৰাইজৰ পইচা আপোনাৰ পইচা খোৱাৰ মুঠতে ভাল লগা নাই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা বাৰ্তা কৈ আছে আমাৰ BTC অঞ্চলত আৰু BTC অঞ্চলত যিখিনি মিটিং কৰিছে 80% মানুহে BTC বাহিৰৰ হাজিৰা দি পেলাই আনি জানে আমাৰ BTC অঞ্চলত খুব যেনিবা যদি এই মিটিঙত 100 জন মিটিং হৈছে 100 জন মানুহ হৈছে ইয়াৰ ভিতৰত 10-15 জন মানুহে BTC হ'ব বাকি মানুহ সব BTC বাহিৰৰ পৰা গাড়ী দি পেলাই হাজিৰা কৰি পেলাই আনিছে এইবিলাক আমাৰ প্ৰমাণ আছে এইটো আমি নাজানো বুলি ভাবি আছে নেকি 200 টাকা 100 টাকা 300 টাকা এনেকুৱা হাজিৰা দি পেলাই বাছত উঠাই পেলাই আছে এইটো BTC বাহিৰত এই বাসুগাঁৱত হোৱা এই গোসাইগাঁৱত হোৱা এই বিজলীত হোৱা সব BTC বাহিৰৰ মানুহ সব BTC বাহিৰৰ মানুহ 100 জনৰ ভিতৰত 10 জন মানুহে আমাৰ BTC মানুহ হ'ব